জয় জয় দেবী চরাচর সারে গুরুং ভাইয়ের ডিপার্টমেন্ট সেরিকালচার ডিপার্টমেন্ট আর পিছনে গুরুং ভাই আছে তো আজি হল ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস আৰু এই গণতন্ত্ৰ দিৱসৰ লগতে আৰু এটা ভাল দিন পৰিছে সেইটো হ'ল সৰস্বতী পূজা তো গণতন্ত্ৰ দিৱসৰ উদযাপন চলি আছে এতিয়া বৰ্তমান ফিল্ডত মই যাব পৰা নাই আৰু ইপিনে পূজাৰো ব্যৱস্থা কৰিবলগীয়া হৈছে ঘৰত এভাগ পূজা আগবঢ়োৱা হ'ব এইবোৰ সব যা যোগাৰ কৰিলোঁ তো ভিডিঅ'টো কৰিছোঁ আজি ইয়াৰ পৰা আৰম্ভ তো এটা নতুন ভিডিঅ'ৰে আপোনালোকক জনাইছোঁ মোৰ চেনেললৈ স্বাগতম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মই পিছত ফিল্ডলৈ গৈ আছোঁ তাৰে কিছু পৰিৱেশ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো নিশ্চয় বাকলি সহকাৰে কিনিছিলোঁ আৰু আজিকালি বাকলি বেলেগে আৰু নাৰিকল বেলেগে আমি কিনিবলগীয়া হয় কি অৱস্থা নাই ফটাফট ভিডিঅ'ত পিজাবোৰ অলপ কাটি দি যাওঁ গৈ পেলাই তো আহোঁতে পলম হৈ গ'ল এনে ভাষণবোৰ শেষ হ'ল এতিয়া এই যে কুচকাৱাজ চলিব পেৰেডবোৰ চলিব তো তাকে সেইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকিবচোন and platoon commanders for ceremonial parade in connection with celebration of Republic Day 26 January of 2023 at Kokrajhar. DEF Man Staff Commander Sri Jaipur Rama of DPC and Resident English Medium Electrical Commander Sri Subroto Sarkar. তারপরে এই পুরস্কারের অভিবাদনের মানে প্রাণীত ব্রহ্ম তারপরে এই অন্তিমটো ব্রাদার এন্ড সিস্টার বড়াই বিভাগরা কেবল দিনটি প্রোগ্রাম মিটাং মানে টাকা পারা যায় ইসলাম ইমান সময়ত মানে ৰ'দত থিয় থাকি একদম মাথা এটা পূৰা ঘূৰাই গৈছে যদি ঠাণ্ডা দিন যদিও মানে গৰম এটা আছেই গৰমৰ ভাৱ এটা আছে সেইকাৰণে একদম আৰু এতিয়া আৰম্ভ হ'ল টেবুলৰ প্ৰদৰ্শন আৰু এয়া হ'ল সন্মুখত আমাৰ গুৰুং ভাইৰ ডিপাৰ্টমেণ্ট চেৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু পিছপিনে এয়া গুৰুং ভাই এই বিভাগটো হৈছে এনে এটা বিভাগ আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী কাৰ্য্য সক্ষম হৈছে बेनियावनो जोंनि हालामनि आइजोफोरा गावसोरखौनो गायसंजानो हायो আৰু এই আৰম্ভ হৈ গ'ল সাংস্কৃতিক অনুষ্ঠান নানা বৰণীয়া সাংস্কৃতিক অনুষ্ঠান বড়ো এছামিজ বেংগলী মণিপুৰী চব ৰকমৰ আছে আৰু এই আৰম্ভ কৰিলে বাটৰ নাট মানে সুৰক্ষামূলক বাটৰ নাট যাতে বাইক ঠাইক চলাই মানুহ যে এক্সিডেণ্ট হয় তাৰ ওপৰত তেনেকুৱা ধৰণৰ এটা নাটক কৰিছে সুৰক্ষাৰ কাৰণে ये इंसान बहुत ही निपुणतक है बात पे लड़ जाते हैं नए यंत्र आविष्कार करते हैं और खुद ही उस पर लड़ पड़ते हैं इन्हीं के कारण मेरा यमलोक भर रहा है अगर ये आज सारे नियमों को पालन करता तो आज ये हादसा ना होता तो घरत दीपावली पूजा सरस्वती पूजा আগবঢ়ালোঁ আমি মই এতিয়া পুষ্পাঞ্জলি দিওঁ
এই সময়ত খুব স্কুললৈ মনত পৰে আমাৰ ল'ৰালিকালৰ কথা মনত পৰে স্কুলত যোৱাৰ কথা মনত বেদ বেদাঙ্গ বেদাঙ্গ বেদান্ত বেদান্ত বিদ্যাস্থানেব বিদ্যাস্থানেব এবচন এবচন সরস্বতী সরস্বতী মহাভাগে মহাভাগে বিদ্যে বিদ্যে কমললোচনে কমললোচনে বিশ্বরূপে বিশ্বরূপে বিশালাক্ষী বিশালাক্ষী বিদ্যাংদেহি বিদ্যাংদেহি নমস্তে তো মোৰ গাড়ীখন হৈছে বেয়া টায়াৰ ফুটি গ'ল সেইকাৰণে এতিয়া এই চালিৰ গাড়ীখন চালিৰাণীৰ গাড়ীখন লৈ যাব লৈছোঁ তো এতিয়া আমি যাম স্কুললৈ টাটা এইটো চাবৰে ভাই মই মাথাত লাগি থাকি বিৰাট মোৰ গাড়ীখন গৈছে টায়াৰটো ফুটি উপায় নাই এতিয়া সেইকাৰণে চালিৰাণীৰ গাড়ীখন ল'লোঁ তো তেওঁৰ গাড়ীখন লৈ পিনে এতিয়া গৈ আছোঁ আমি স্কুললৈ বেটাৰ স্কুললৈ আৰু চুলিৰ ষ্টাইলটো কেনে লাগিছে চুলিৰ ষ্টাইলটো মানে কি হেলমেট পিন্ধাৰ পিছত চুলিবোৰ বহি যায় মানে নুঠে আৰু সেইকাৰণে উপায় নাপায় মানে ষ্টাইলটো চেঞ্জ কৰিব লগা হ'ল একচুৱেলি মই ছাইডেৰে সিহঁতে নাপালোঁ মই একচুৱেলি সিহঁতে নায়েই মোৰ সিহঁতে নাপালোঁ কিন্তু উপায় নাই এতিয়া এনেকৈ ছাইডেৰে সিহঁতে ফালিবলগীয়া হ'ল তো ইয়ালৈ আহিলোঁ আৰু এইখন হৈছে বেটাৰ স্কুল আগতো দেখুৱাইছোঁ ৰিয়েলিটি পাব্লিক স্কুল খুব এটা ডাঙৰ এৰিয়া লৈ পিনে আৰু খুব বঢ়িয়া একদম নিৰিবিলি ঠাই হয় এইটো হৈছে অডিটৰিয়াম আমি আহোঁতে হৈছে পলম হ'ল তো এতিয়া সৰস্বতী মাক অলপ সেৱা জনাওঁ এইবাৰ খিচিৰি নাই আছিল যে পুৰি তো পুৰি খাব আহিছোঁ আৰু লাবৰাটো খুব টেষ্টি হৈছে লাবৰাটো বঢ়িয়া লাবৰা আৰু পুৰি পায়স মিষ্টি আছে ইয়াতে আৰু লাবৰাটো বিৰাট টেষ্টি হৈছে খাই টেষ্টি হৈছে বাচ্ছাবোৰক দেখি পিনে একচুৱেলি আমাৰো সেই পুৰণা কথা মনত পৰিছে স্কুলীয়া কথা মনত পৰিছে